এই পৃথিৱীত একোৱেই স্থায়ী নহয়। সন্তুষ্ট মন এই পৃথিৱীৰ সৰ্ববৃহৎ ধন। নিজৰ কাম কৰক, ফলাফলৰ বাবে চিন্তা নকৰিব। ঈশ্বৰ সকলো বস্তুতে থাকে আৰু প্ৰতিটো জীৱৰ মাজত উপস্থিত থাকে। আত্মা অমৰ, গতিকে মৃত্যুৰ কথা চিন্তা নকৰিব। আত্মাৰ চূড়ান্ত লক্ষ্য হৈছে ঈশ্বৰৰ লগত বিলীন হোৱা। মানুহ নহয়, তেওঁৰ মনটো কাৰোবাৰ বন্ধু বা শত্ৰু। আভিজাত্য এনে এক গুণ যিটো পদৰ দ্বাৰা নহয়, মূল্যবোধৰ দ্বাৰাহে লাভ কৰা হয়। কোনো ব্যক্তি বা জীৱৰ কৰ্মই তেওঁৰ ভাগ্য সৃষ্টি কৰে। বৰ্তমান পৰিস্থিতিত আপোনাৰ কৰ্তব্য যিয়েই নহওক কিয়, সেয়া আপোনাৰ ধৰ্ম। মনটো অতি চঞ্চল, যাৰ ফলত মানুহৰ হৃদয়ত অশান্তিৰ সৃষ্টি হয়। যেতিয়া তেওঁলোকে নিজৰ কৰ্মত আনন্দ পায়, তেতিয়া তেওঁলোকে পূৰ্ণতা লাভ কৰে। এজন জ্ঞানপ্ৰাপ্ত ব্যক্তিৰ বাবে মাটিৰ ঢেৰ, এটা শিল আৰু সোণ সকলো একেই। আপোনাৰ কৰ্মই আপোনাৰ পৰিচয়, নহলে এটা নামেৰে হাজাৰ হাজাৰ মানুহ আছে। ধৰ্ম কেৱল কৰ্মৰ দ্বাৰাহে লাভ কৰা হয়। কৰ্ম অবিহনে ধৰ্ম কোনো সংজ্ঞা নাই। অহংকাৰৰ বাবে এজন ব্যক্তিৰ প্ৰতিপত্তি, বংশ, গৌৰৱ তিনিওটাই ধ্বংস হয়। জীৱনত কেতিয়াও নিজকে কাৰোৰ লগত তুলনা নকৰিব। আপুনি যিদৰে আছে তেনেদৰে শ্ৰেষ্ঠ। বেয়া কাম কৰিব নালাগে, কৰা হয়। যিজনে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে, তেওঁ ক্ৰমান্বয়ে নিজৰ শত্ৰু হৈ পৰে। এজন বুদ্ধিমান ব্যক্তিয়ে মন নোহোৱাকৈ সমাজ কল্যাণৰ বাবে কাম কৰিব লাগে। স্বাৰ্থপৰতা পৃথিৱীৰ এনে এটা কোৱা যে তাৰ ভিতৰত পৰিবলৈ আৰু তাৰ পৰা ওলাই আহিবলৈ বৰ কষ্টকৰ। যোগে স্বাস্থ্যৰ বাবে আৰু আৰ্তজনক সহায় কৰি দুয়োটাৰে মন সলনি কৰে। আত্মজ্ঞানৰ তৰোৱালেৰে কাটি অজ্ঞানতাৰ সন্দেহ হৃদয়ৰ পৰা কাটি পেলাওক। দুষ্ট মানুহে যদি কেৱল বুজাই বুজি পালেহেঁতেন, তেন্তে বিশ্বাস কৰক, মহাভাৰত কেতিয়াও সৃষ্টি নহলহেঁতেন। মানুহ তেওঁৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়। তেওঁ যি বিশ্বাস কৰে সেইটোৱে হয়। সন্মান, অপমান, লাভ লোকচান, সুখী হোৱা বা দুখী হোৱা, এই সকলোবোৰ মনৰ দুষ্টামি। নিজকে নিজৰ বুলি গণ্য কৰি যি উপভোগ কৰি আছা, এই সুখেই আপোনাৰ দুখৰ কাৰণ। নেতিবাচক মানুহৰ সংগ লৈ এজন ব্যক্তি গন্তব্য স্থানৰ পৰা বিচ্যুত হ'ব, সেয়া নিশ্চিত। প্ৰেমে সদায় ক্ষমা খুজি ভাল পায় আৰু ইগোৱে সদায় ক্ষমা খুজি ভাল পায়। কেৱল চেহেৰাৰ খাতিৰত ভাল নহ'ব। তোমাক মই বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰা চিনি পাওঁ। যিসকলে এই সংসাৰত নিজৰ কামৰ সফলতা কামনা কৰে, তেওঁলোকে দেৱতাক পূজা কৰিব লাগে। এজন ব্যক্তিয়ে যি ইচ্ছা কৰে সেয়া কৰিব পাৰে, যদিহে তেওঁ অনবৰতে আকাংক্ষিত বস্তুৰ বিষয়ে বিশ্বাসেৰে চিন্তা কৰে। আপুনি যিমান শব্দ ঘূৰাই ল'ব লাগে, সিমান শব্দ লৈ ওলাই আহিব লাগে, যাতে আপুনি অস্বস্তি অনুভৱ নকৰে। অচিনাকি মানুহক নিজৰ কৰি লোৱাটো সিমান কঠিন নহয়। এজন ব্যক্তিৰ চিন্তাধাৰা তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয়। নহলে পৃথিৱীত একে নামেৰে বহুত মানুহ আছে। সম্পৰ্ক বজাই ৰাখিবলৈ বহুত নম্ৰতা প্ৰয়োজন। মহাভাৰত কেৱল প্ৰতাৰণা আৰু প্ৰতাৰণাৰে সৃষ্টি হয়। যদি আপুনি কাৰোবাৰ লগত বন্ধুত্ব কৰিব নোৱাৰে, তেন্তে তেওঁৰ লগতো শত্ৰুতা থকা উচিত নহয়। যেনেকৈ তেওঁ কৰ্ম, তেনেকৈ তেওঁ জীৱন। মনটো বিচলিত হলে নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু অভ্যাসৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। ঈশ্বৰত্ব কেৱল শক্তিশালী হোৱাই নহয়, কিন্তু প্ৰকৃত ঈশ্বৰত্ব আনৰ শক্তি জাগ্ৰত কৰাটো নিহিত হৈ আছে। মন, ইন্দ্ৰিয়, উশাহ নিশাহ, আৱেগৰ কাৰ্যকলাপৰ জৰিয়তে ঈশ্বৰৰ শক্তি সদায় আপোনাৰ লগত থাকে। জীৱনত বাক্য নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ বাক্যৰ ফলত হোৱা ঘাঁ কেতিয়াও ভাল হ'ব নোৱাৰে। আমি নিজেই যেতিয়া জীৱনৰ শপতি হওঁ, আহক আমি আমাৰ সুবিধাবোৰো অতিক্ৰম কৰোঁ, জীৱনত হাঁহি উঠো। ভগৱান শ্ৰীকৃষ্ণৰ চিন্তা, এবাৰ ক্ষমা কৰি ভাল হওক, কিন্তু একেজন ব্যক্তিক আৰু বিশ্বাস কৰি কেতিয়াও আভুৱা নাভাবিব। পৰাজয় বা জয়ৰ কোনো প্ৰয়োজন নাই। জীৱনত ভাল সফলতাৰ বাবে পৰিয়াল আৰু কিছুমান বন্ধু বান্ধৱীৰ সহায় প্ৰয়োজন। যিসকলে এই জ্ঞানত বিশ্বাস নকৰে, তেওঁলোকে মোক লাভ নকৰাকৈ জন্ম মৃত্যুৰ চক্ৰ অনুসৰণ কৰে। মানুহে সদায় আপোনাৰ অপমানৰ কথা ক'ব। এজন সন্মানীয় মানুহৰ বাবে অপমান মৃত্যুতকৈও বেয়া। জীৱনৰ আধা দুখবোৰ এই কাৰণে আহে, যাৰ পৰা আমি আশা কৰা উচিত নাছিল। জীৱনৰ সময় যিয়েই নহওক, পৰিয়ালৰ লগত থাকক। সুখ থাকিলে বাঢ়ে আৰু দুখ থাকিলে বিভাজন হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই পৃথিৱীত এজন মূৰ্খ ব্যক্তি, আধাৰ্মিক, অজ্ঞান আৰু নাস্তিক ব্যক্তিয়ে মোৰ আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰে। এজন জ্ঞানী ব্যক্তিয়ে নিজৰ কৰ্মৰ পুৰস্কাৰ আশা কৰি থকা অজ্ঞান ব্যক্তিৰ মনটোক অস্থিৰ কৰি তুলিব নালাগে। নিজৰ জীৱনত কেতিয়াও আনন্দত কাকো প্ৰতিশ্ৰুতি নিদিব, খঙত উত্তৰ নিদিব আৰু দুখত কোনো সিদ্ধান্ত লোৱা উচিত নহয়। আন কাৰোবাৰ কাম নিখুঁতভাৱে কৰাতকৈ সম্পূৰ্ণভাৱে কৰিবলগীয়া হ'লেও
নিজৰ কাম কৰাটোৱে ভাল। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰোঁ, মই ইয়াক লালন পালন কৰোঁ আৰু মই এই সৃষ্টি ধ্বংস কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়াই এই পৃথিৱীত ধৰ্মৰ ক্ষতি হ'ব, তেতিয়াই আধৰ্মিকতাৰ জয় হ'ব, তেতিয়াহে মই এই পৃথিৱীত অৱতাৰ ল'ম। ধনী হ'বলৈ হ'লে প্ৰতিটো মুহূৰ্ত সংগ কৰিব লাগে, কিন্তু অমৰ হ'বলৈ প্ৰতিটো মুহূৰ্ত ভাগ কৰিব লাগে। জীৱনত সকলোৰে অন্ত পৰাৰ দৰে একো নাই। আমাৰ বাবে সদায় এটা আৰম্ভণি অপেক্ষা কৰি থাকে। অৰ্জুন, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো সত্তা মই জানো, কিন্তু বাস্তৱত মোক কোনেও চিনি নাপায়। মানুহে কয় যে নিজৰ মানুহৰ আগত প্ৰমাণ কৰিব লাগে, কিন্তু সত্যটো হ'ল যে নিজৰ যিসকলে কেতিয়াও প্ৰমাণ কৰিবলৈ নিদিয়ে। আমি যেতিয়া নিজকে গৌৰৱান্বিত হওঁ, সেইদিনা দেখুৱাব নালাগে। এনেদৰে হৃদয়ত ৰাখক যাতে জীৱনটো সফল হয়। সকলো কামনা ত্যাগ কৰা, মই আৰু মোৰ আকাংক্ষা আৰু অনুভূতিৰ পৰা মুক্ত হৈ পৰে, তেওঁ শান্তি লাভ কৰে। সদায় সৰু সৰু ভুলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ মানুহে পাহাৰৰ লগত নহয়, শিলৰ লগত উজুতি খায়। শান্তিও দুখ অন্ত পেলায় আৰু এজন শান্তিপ্ৰিয় ব্যক্তিৰ বুদ্ধি অতি সোনকালে সুস্থিৰ হৈ ঈশ্বৰৰ সৈতে একত্ৰিত হয়। আপোনাৰ দুখৰ বাবে পৃথিৱীক দুখ নিদিব, নিজৰ মনটো বুজি লওক। মনৰ পৰিৱৰ্তন হ'লে আপোনাৰ দুখৰ অন্ত হ'ব। ইচ্ছা পূৰণ নহ'লে ক্ৰোধ বাঢ়ে, ইচ্ছা পূৰণ হ'লে লোভ বাঢ়ে। গতিকে জীৱনৰ প্ৰতিটো পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক। যদি আপুনি আপোনাৰ মংগল বিচাৰে, তেন্তে সকলো শিক্ষা, সকলো ধৰ্ম এৰি মোৰ ওচৰলৈ আহক আৰু মই আপোনাক মুক্তি দিম। ভগৱান শ্ৰীকৃষ্ণৰ বহুমূলীয়া বাক্য, যি হ'ল ভাল হ'ল, যি হ'ব ভাল হ'ব। নিজকে মোৰ ওপৰত এৰি দিয়ক, নিজৰ কামত মনোনিৱেশ কৰক। কৰ্ম এনেকুৱা হ'ব লাগে যাতে ই নিস্বাৰ্থ আৰু পাপীহীন হয়। ভগৱান শ্ৰীকৃষ্ণই দুষ্টকো তেওঁলোকৰ ভুলৰ শুধৰণিৰ সুযোগ দিছিল, কাৰণ তেওঁ কোনো মানুহক হত্যা কৰিব বিচৰা নাছিল, কিন্তু তেওঁৰ ভিতৰৰ অশুভতাকহে হত্যা কৰিব বিচাৰিছিল। সন্দেহৰ চিয়াহীয়ে কেতিয়াও সম্পৰ্ক পৃষ্ঠাত মংগল লিপিবদ্ধ নকৰে। সেয়েহে নিজৰ মনৰ চিন্তা আৰু সম্পৰ্ক আধাৰ দুয়োটাকে শুভ কৰি ৰাখক। মোহৰ বাবে কৰ্তব্যৰ পথৰ পৰা বিচ্যুত হোৱাটো মূৰ্খামি, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ স্বৰ্গ লোভত কোনো সহায় নহ'ব, যশোৰ বৃদ্ধি নহ'ব। এই ভৌতিক জগতৰ এই নিয়ম যে বস্তুবোৰ উদ্ভৱ হয়, কিছু সময় স্থায়ী হয় আৰু শেষত নোহোৱা হৈ যায়। সেয়া দেহ হওক বা ফল হওক। কোনোবাই যদি মোক মৰম আৰু ভক্তিৰে ফুল, ফল, পানী আগবঢ়ায়, তেতিয়া মই তেওঁক একে অনুভৱেৰে গ্ৰহণ কৰোঁ। তেওঁ মোৰ প্ৰিয় ভক্ত। যিটো বাস্তৱ নহয়, কেতিয়াও নাছিল আৰু কেতিয়াও নহ'ব, সেইটোলৈ ভয় নকৰিব। বাস্তৱ যিটো সদায় আছে আৰু কেতিয়াও ধ্বংস কৰিব নোৱাৰি। জীৱনৰ আধা দুখবোৰ আমাৰ আশা বেছি হোৱাৰ বাবে উদ্ভৱ হয়। এই আশাবোৰ ত্যাগ কৰি চাওক যে জীৱনত সুখ আৰু সুখ। মোৰ পৰম ভক্তসকলৰ কল্যাণৰ বাবে মই ব্যক্তিগতভাৱে দায়িত্ব লওঁ, যিসকলে মোক সদায় স্মৰণ কৰে বা এক মনোভাৱেৰে পূজা কৰে। জন্ম লোৱাৰ বাবে মৃত্যু যিমান নিশ্চিত, মৃতজনৰ বাবে জন্মও সিমানেই নিশ্চিত। গতিকে অনিবাৰ্য বিষয়ত শোক নকৰিব। শ্ৰীকৃষ্ণই কৈছে, যদি আপোনাক কোনোবাই দুখ দিছে, তেন্তে বেয়া নাপাব। যিবোৰ গছৰ ফল মিঠা হয়, সেইবোৰ গছত মানুহে শিলগুটি নিক্ষেপ কৰে। শেষ মুহূৰ্তত মোক স্মৰণ কৰি নিজৰ শৰীৰ এৰি যোৱা মানুহজন আশ্ৰয় বিচাৰি মোৰ ওচৰলৈ আহে। সেইবাবে মানুহে শেষ দিনত মোৰ কথা ভাবিব লাগে। এইটো সঁচা যে ভুল কৰি মানুহে কিবা এটা শিকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ গোটেই জীৱন ভুল কৰি থাকিব লাগে আৰু আমি শিকিছো বুলি ক'ব লাগে। শ্ৰীকৃষ্ণই কৈছে, মানুহে এই জগতত বস্তু ভোগ কৰিব পাৰে, ইচ্ছা কৰিলে সকলো কাঢ়ি নিব পাৰে, মানুহে একো কৰিব নোৱাৰে। স্বাৰ্থপৰতাৰে সম্পৰ্ক গঢ়িবলৈ যিমান চেষ্টা নকৰক কিয়, সিহঁতে কেতিয়াও কাম নকৰে। আৰু প্ৰেমে গঢ়ি তোলা সম্পৰ্কবোৰ যিমানে ভাঙিবলৈ চেষ্টা নকৰক কিয়, কেতিয়াও ভাঙি নাযায়। খঙে বিভ্ৰান্তি সৃষ্টি কৰে, বিভ্ৰান্তিয়ে বুদ্ধি অস্থিৰ কৰি তোলে। যেতিয়া বুদ্ধি অস্থিৰ হৈ পৰে, তেতিয়া যুক্তি ধ্বংস হয়। যেতিয়া যুক্তি ধ্বংস হয়, তেতিয়া মানুহ ভাঙি যায়। আত্মাই না জন্ম লয়, না মৰে, জ্বলাব নোৱাৰে, পানীৰে তিতিব নোৱাৰে। আত্মা অমৰ আৰু অবিনাশী। যদি কোনো ব্যক্তিয়ে শিক্ষাৰ আগতে মূল্যবোধ, ব্যৱসায়ৰ আগত আচৰণ আৰু ঈশ্বৰৰ আগত পিতৃ মাতৃক চিনি পায়, তেন্তে জীৱনত কেতিয়াও কোনো অসুবিধা নহ'ব। বিষয়বোৰৰ বিষয়ে চিন্তা কৰিলে সেইবোৰৰ প্ৰতি মোহ সৃষ্টি হয়। মোহেই কামনাৰ জন্ম দিয়ে আৰু কামনাই ক্ৰোধৰ জন্ম দিয়ে। ক্ৰোধে সম্মোহন আৰু বিবেচকতাৰ জন্ম দিয়ে। শ্ৰীকৃষ্ণই কৈছে যে যেনেকৈ জীৱই পুৰণি কাপোৰ খুলি পেলাই, তেনেকৈয়ে নতুন কাপোৰ পিন্ধে, সেইদৰে এই আত্মাই পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ লাভ কৰে। আপুনি সুখ কৰা যোগ্য নহয়, তথাপিও জ্ঞানৰ বাক্য কয়, জ্ঞানী লোকসকলে জীৱিত বা মৃত লোকৰ বাবে সুখ নকৰে। মন, ইন্দ্ৰিয়, উশাহ নিশাহ আৰু আৱেগৰ কাৰ্যকলাপৰ জৰিয়ে ঈশ্বৰৰ শক্তি সদায় আপোনাৰ লগতে থাকে আৰু আপোনাক কেৱল বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অহৰহ সকলো কাম কৰি আছে। প্ৰত্যেকৰ নিজস্ব শক্তি আৰু দুৰ্বলতা আছে। জংঘলত মাছ দৌৰিব নোৱাৰে আৰু পানীত সিংহ ৰজা হ'ব নোৱাৰে। সেয়েহে সকলোকে গুৰুত্ব দিয়া উচিত নহয়। কোনো ব্যক্তিয়ে ধৰ্মীয় যুদ্ধত নিৰপেক্ষ হৈ থাকিব নোৱাৰে। যি ব্যক্তি ধৰ্মৰ যুদ্ধৰ লগত ধৰ্মৰ লগত থিয় নহয়, ইয়াৰ অৰ্থ হৈছে তেওঁ অধৰ্মক সমৰ্থন
সমৰ্থন কৰিছে। তেওঁ আধৰ্মিকতাৰ সৈতে থিয় দিছে। যদি কোনো মানুহে আমাৰ বেয়া কাম কৰি আছে তেন্তে তেওঁক সেই কাম কৰিবলৈ দিয়ক। সেয়া তেওঁৰ কৰ্ম আৰু সময়ে নিশ্চয় তেওঁ কৰ্মৰ ফল দিব। কিন্তু আমি কেতিয়াও কাৰো বেয়া কাম কৰাটো উচিত নহয়, কাৰণ এইটোৱে আমাৰ ধৰ্ম।